সকলো বৰ্তমান ভালে আছেনে? বুধনচিকা আন্ধাৰ ভিতৰত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আহি আছোঁ বিশেষকৈ, আৰু মোৰ লগত আহি আছে ধন্য বৌ, মীনা খুৰী, তাৰপিছত মমতা বৌ আৰু নাই আৰু ইমানে আছে। এখন গাড়ীত এখন বলেনোখন ক'লা এটা বলেনোখন লৈ আহিছোঁ। আৰু আজি আহিছোঁ বিশেষকৈ মানে কি হয়, আজি ভাইদা সুৰেন্দা আৰু চেয়াৰমেনো বাইদেউ আজি বিয়া শিৱ মন্দিৰত হ'ব। আমি তাকে মন্দিৰলৈ আহি আছোঁ, শিৱ মন্দিৰলৈ। আৰু আপোনালোকক তাকে দেখাই আছোঁ, চাই থকা ভিডিঅ'টো পৰা মনত আছে। নতুনকৈ তাৰমানে বাইদেউ হয়, বাইদেউ মোক তাৰমানে ভাইক পাতিছে, সেইকাৰণে আপোনালোকক দেখাম বুলি আহিছোঁ। বলকচোন আৰম্ভ কৰোঁ, দেৰি নকৰোঁ ভিডিঅ'টো। পূৰা সকলোকে চাই থাকক, পূৰা এনজয় লওক, পূৰা মজা লওক। আৰু এতিয়া পাই গ'লো ফাইনেলি গোলাঘাট পাঁচআলি মন্দিৰৰ ওচৰত। গ'লে শিৱ মন্দিৰ পাঁচআলি। ৰাজহুৱা শিৱ মন্দিৰ দেখিছে নাই? চব পাই গ'লে দেখিছে ইয়াত। সোমাই যাম এতিয়া, কেনেকৈ কি কৰে নিয়ম নীতি, তাৰ মাজে চাই থাকিব ভিডিঅ'টো পূৰা মজা আছে। আজি বিয়া তাৰমানে মন্দিৰতে পতা হ'ব, তাকে আপোনালোকক দেখাওঁ কিমান ক'ত মানুহ আহিছে, তাকে চাই থাকক ভিডিঅ'টো পৰা। লগত পেহী আছে, এইফালে দিলনবৌ আছে, এই দীপ খুৰী আছে, আৰু ভন্যবৌ আছে, মানে কণমাক, আমাৰ নামবোৰ কৈ যাব নোৱাৰে আৰু দেখিছেনে কোন আছে বৌ, আৰু এইপিনে ভাইদা আছে, লগত ময়ো আছোঁ। আজি ভাই হৈ পিনে আহিছোঁ দেই। এইপিনে মীনা খুৰী, নহয় এইপিনে চেন্দা কি হয়, চেন্দা বাইক, আমাৰ এতিয়া আলফুল, আৰু আছে এইপিনে দীপিকা নবৌ, আৰু যাম ভাই ক'বলৈ গৈ আছোঁ। এয়া দেখিছে নহয়, বাইদেউ নতুনকৈ বাইদেউ দেই। আৰু এইফালে চেন্দা হৈ আছে, নতুন বাইদেউ, নতুন ভিনদেউ আৰু নতুন বাইদেউ দেই। এতিয়া মানে নতুনকৈ ধৰক ভাইক পাতিছে, আৰু বাইদেউ ভিনদেউ আজি শিৱ মন্দিৰতে তাৰমানে গোৱা হ'ব। তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ, অকণমান শ্বৰ্টকৈ চাই থাকক ভিডিঅ'টো পূৰা মজা আছে, পূৰা এনজয় লওক। ধৰকচোন আৰম্ভ কৰোঁ, দেৰি নকৰোঁ আৰু দেই। ফুলৰ লগত আছোঁ, আলফুলা নাই আলফুল। এতিয়া আমি বিয়া খাবলৈ আহিছোঁ মন্দিৰত, আৰু পাঁচআলি মন্দিৰত মই আজি প্ৰথম আহিছোঁ দেই। আজিলৈকে সোমোৱা নাছিলোঁ, আজি প্ৰথম আহিছোঁ। গোলাঘাটত ডেইলি আহি থকা হয়, আজি প্ৰথম সোমাইছোঁ পাঁচআলি মন্দিৰৰ ওচৰত। আৰু আংকলে অহা নাছিলোঁ, ইয়াতে যে বিয়া পাতে বুলি মই আজিহে গম পাওঁ, আংকলে গম নাপাওঁ হ'লে দেই। মন্দিৰত মই আজি প্ৰথম সোমাইছোঁ, আপোনালোকক অলপ দেখাইছোঁ মন্দিৰ বিভাগ। আৰু এইফালে হ'ব হোমটো পোৱাটো, এইফালে হ'ব আমাৰ ভিনদেউ বহি গ'ল, বাইদেউ অহা নাই এতিয়ালৈকে, বাইদেউৰ পিছত দেৰি আছে। কি ফটোত ঠাই নাই নি? আমাৰ লগত অহা দৰ্শককেইটা দেখাইছোঁ। মাৰিছোঁ নহয়। আহি আমি এতিয়া মন্দিৰৰ ভিতৰত বহি আছোঁ। বাকী ৰাইজ দৰা আগৰ ছোৱালী ঘৰ ভাগ কৰি লোৱা হৈছে, মানুহ বিশেষকৈ, হয় নাই বৌ? বৌ দৰা আগৰ, দীপিকা নবৌ দৰা আগৰ, আলফুল দৰা আগৰ, মই তাৰমানে দুইফালৰ, বিনোদ দৰা আগৰ, বিনোদটো ৰিয়েলেই দৰা আগৰ বাৰু, বাকী এইবোৰ ৰিয়েল দৰা আগৰ নহয় বাৰু, অলপ তেওঁ ভাগ কৰি লোৱা হৈছে, মানুহ বেছি নাহা বিশেষকৈ। আৰু ছোৱালীঘৰ মানুহ বাহিৰত দেখিছোঁ, চব বাহিৰত বহি আছে। আৰু ময়ো তাৰমানে দুইফালে আৰু নতুনকৈ বাইদেউ ভিনদেউ পতা হৈছেতো, সেইকাৰণে সেইবোৰ কিবা নিয়ম নীতি কৰিছে, আমি ইমান এটা নাজানো বাৰু। দৰা ঘৰ ৰাইজে বৰ মন চন মাৰি আছে, কিয় কাৰণে নাজানো। নতুন ভিনি এইজনো আমাৰ কমা বন্ধাই আকৌ দেই। দুৱাখৈ कृष्ण बच्चे द्वार विषया तीर्थो कश्यपसी गुप्ताया श्रीमती
হৈছেগৈ আৰু এটা আদি কাম, বাকী অলপ কাম আছে আৰু অকণমান দেৰি পিছত কইনা মাতিব আৰু আহিছে ইয়ালৈ দেই, মন্দিৰৰ ভিতৰলৈ সোমাইছে। আহক। সংযোগ কৰি আছে, হোৱা নাই বৰ্তমান, আৰু কিমান দেৰি লাগে এতিয়া নাজানো আৰু বিশেষকৈ মোৰ কিমান দেৰি হয় আৰু ময়ো গম নাপাওঁ। নিয়ম নীতিৰ মাজে গৈ আছে বৰ্তমান। চাই থকা ভিডিঅ'টো আপোনালোকে পূৰা মজা পাব, পূৰা এনজয় ল'ব। আৰু আলফুল আছে লগত, আলফুল আছে, সেই আলফুল আহিলে দেখাই দিব। আমাৰ জুলি নবৌৱে ফটো মৰাত ব্যস্ত আছে, এইপিনে জোন নবৌ আছে মীনাক্ষী একদম পিছত আৰু ফটো মাৰি আছে আলফুলে। আলফুলে আমাৰ ফটো কেমেৰা একদম পূৰা বেষ্ট, হয় নাই? দিছে আছে, কইনা দান দি আছে ককায়েকে, আৰু মই আছোঁ বিশেষকৈ ভায়েকে। মই সেইটো কাম আছে দেই, সেইটো কাম দিব লাগিব, সেইটো কাম আছে। বাকী কন্যাদান ককায়েকো দিব পাৰে তাৰমানে, আৰু মই বিনোদে ৰখি আছে কি চাই পাই আলফুলে পূৰা ভিডিঅ' কৰি আছে। বান্ধি দিয়া, কাঠি এটা দি দিয়া নহয়, কুৰ্তিটো দিলেও হ'ব, বুটাটো। ইমান নাৰ্য ব্ৰতে লাজান লেপন্তিকা আয়ু আনস্ত মপ্ৰীতি যশৰীয় ইয়াক অয়ু মম স্বাহা। আকৌ ইমান লাজান ব্যাপক অগ্নৌ
সমৃদ্ধি কৰণং স্তৱ সম্পদং তদ অগ্নি ৰমন্যতা নিয়ম স্বাহা এইটো হোৱা এতিয়া কামটো দেখিলে নহয় আপোনালোকে মই তাৰমানে আজি বিশেষ সেয়া এটা কৰিবলৈ লৈছে ইয়াতে শিৱ মন্দিৰতে বিশেষকৈ পতা হৈছিলে নহয় ডাইৰেক্ট নদৰিবৰ কাৰণে আৰু খিচি 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 বিয়াত খিচিয়ে খোৱা আছে দেই মন্দিৰ যে সেইকাৰণে খিচিয়ে খুৱাইছে ঠিক আছে নে মিনাবি মজা আছে আমাৰ বাইদেউ কেনেকুৱা পাইছে এতিয়া খাই দিয়া বাইদেৱে খানা পাই কেনেকুৱা পাইছে ঠিক আছে নে খিচি এইফালে ভিনদেউ বাইদেউ হেৰিতে বলি ল'লোঁ সকলো কাম কি কৰিবলৈ আছিলে খৰি দিবলৈ কইনা ভাই বনিবলৈ তাৰমানে আজি নতুনকৈ বাইদেউ ভিনদেউ পতা হৈছে তাকে ভিডিঅ'টো আপোনালোকক ইমানতে সামৰি মাৰিলোঁ চাই যদি ভাল পালে লাষ্টত লাইক কৰি শ্বেয়াৰ কৰিব নতুনকৈ যদি মোৰ চেনেলটো কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ